बेथ' जोबोद माने दुखुनि बाथ्रा फैदों दुखुनि बाथ्रा होननानै बुंनांगोन এই कारणे मानोना दिलीप शइकिया बिथाङा बावगारलांबाय नामा मोनथिया किन्तु बिथांनि जितु एमपि बिथाङा जोंनि बर'नि भटनि गेजेरजोंनो बिथाङा जय जादोंमोन बर'आ जुदि होआमोनब्ला दिनै बिथाङा एमपि हयতো जानाय नङामोन दा दिनै बिथाङा एमपि जानानै बिथाङा दिनैहाय 8 शेड्युल आरो 6 शेड्युल बा ट्राइबेल बेल्ट एन्ड ब्लक बेनि सोमोन्दै बिथाङा जेबो मोनथियै बायदि बाथ्राखौ बुंनाय जादों मानो होनना बुङोब्ला ट्राइबेल बेल्ट एन्ड ब्लक आरो 6 शेड्युल बे गासैबो लोगो नांनानैसो ट्राइबेल बेल्ट एन्ड ब्लकखौ लानानैसो 6 शेड्युला सृष्टि जादों बे 6 शेड्युला सृष्टि जानायनि उनाव दिनैहाय बर'फोरा 6 शेड्युल बेलेग जानांगोन दिनै बर'फोरा 6 शेड्युलाव थानानै ट्राइबेल बेल्ट एन्ड ब्लकखौ नागारनानै ट्राइबेल बेल्ट एन्ड ब्लकखौ जुदा खालामनांगोन बे जितु बुंनाय बे बुंनायाथ' आसलते जोंनि थाखाय दुर्भाग्यजनक এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্য হৈছে কিয় দুৰ্ভাগ্য হোৱা বুলি কৈছোঁ যে দিলীপ শইকীয়াই আজি তেওঁ হয়তো পাহৰি গৈছে তেওঁ যেতিয়া এমপি খেলিছিলে তেওঁ মংগলদৈ সমষ্টিৰ পৰা যেতিয়া এমপি খেলিছিলে সেই এমপি তেওঁক আমাৰ বড়ো মানুহবিলাকেই নিদিলে কিন্তু তেওঁ এমপি নহ'লেহেঁতেন কিন্তু আজি তেওঁক এমপি কৰাৰ পিছত দুৰ্ভাগ্যজনক তেখেতে মানে সংবিধানক উফুৰাই দিয়াৰ যিটো ব্যৱস্থা যিটো মানে তেওঁ কৈছে যে 6 शेड्युल আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক বেলেগ বেলেগকৈ থাকিবলৈকে সেইটো কোন যুক্তিৰ কথা আছে এইটো ইংৰাজৰ দিনতে 1886 চনতে সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লক তাৰপিছত 6 शेड्युলৰ যিটো নিয়ম ধাৰা সেই নীতিবিলাক কৰি থৈ গৈছে কিন্তু তেখেতে সেইটো পাহৰি গৈছে নেকি সেইটোতো তেখেতে খুব ভুল কৰিছে আৰু তেখেতৰ সেইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিটো হেৰিটো আনি পেলাই আজি আমাৰ বিটিডিত বাস কৰা যিসকলে বিটিডিত বাস কৰিছে যিসকলে অনাবৰসকলে বিটিডিত বাস কৰিছে তেওঁলোকৰ মাজত আমাৰ বড়োবিলাকৰ মাজত যিটো সংঘাত সেই সংঘাত সৃষ্টি কৰা তেখেতে এটা মানে ব্যৱস্থা কৰিছে এইটো বৰ দুৰ্ভাগ্যজনক মই ভাবোঁ এটা ধৰি লওক আমাৰ প্ৰমোদ বড়োই আমাৰ মহুৰীপৰা অঞ্চলত ট্ৰাইব মানে আমাৰ অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভা সন্মিলিতভাৱে একেখন ঠাইতে একেটা মানে ঠাইতে আমাক মানে হেৰি বনাবৰ কাৰণে এইটো বিল্ডিং বনাবৰ কাৰণে 1.5 কোটি টকা দিছে যাতে ঐক্য সংগতিৰ মাজেৰে বজাই থাকে সেই সূত্ৰে আমি এটা কাম কৰি আছোঁ আমি ট্ৰাইবেল মানে আমাৰ বড়োই হোক বা আমাৰ অসমীয়া এই হোক তাতে লগ কৰি আমি অসমীয়া ভাষাৰ বা অসম সাহিত্য সভাৰ কাৰণে এটা বেলেগ ষ্ট'ৰ বনাইছে আৰু বড়ো সাহিত্য সভাৰ কাৰণে এটা বেলেগ মানে হেৰি কৰিছে একেটা ঠাইতে বিল্ডিংখন এখনেই কিন্তু ঠাইটো আমাৰ বেলেগ বেলেগ আমি ঐক্য সংগতিৰে আমি কাম কৰিছোঁ মইতো এতিয়া অসম সাহিত্য সভাৰো মই মানে আজীৱন মানে হেৰি সদস্য তাৰোপৰিও মই মানে মহুৰীপৰা আঞ্চলিক অসম সাহিত্য সভাৰ মই এই মানে হেৰিৰ যেটো মানে বছৰিকীয়া যেটো হেৰি ওলাই আপোনাৰ কি বুলি কয় সেইটো কিতাপ যে আমি ওলাই স্মৰণিকা সেই স্মৰণিকাৰ মই মানে সভাপতি মই আমি বড়ো আৰু অবড়ো তাৰপিছত আমাৰ কলিতা নান কলিতা বিভিন্ন জনগোষ্ঠীৰ মাজত আমি একেলগে আমি বাস কৰিছোঁ কোনো আমাৰ ইয়াতে ডিবেট নাই আজি দুৰ্গা পূজাত আমাৰ বাপু বড়োই মানে সভাপতি হৈছে ইফালে মানে কলিতা মানুহে মানে সম্পাদক হৈছে কি সুন্দৰকৈ যোৱা বছৰ পৰিচালনা হৈছে এইবাৰো মানে তেনেধৰণৰ হ'ব গতিকে আমাৰতো ইয়াতে যিটো মানে শ্ৰেণী বিভক্ত যিটো শ্ৰেণী শ্ৰেণীৰ যিটো মানে নাগৰিকতা যিটো সৃষ্টি কৰাৰ কথাটো কৈছে সেইটো আমাৰ হোৱাই নাই গতিকে এইবিলাক আনি মাননীয় যেটো দিলীপ শইকীয়া সেই দিলীপ শইকীয়াই কি 6 शेड्युलটোত থাকিলে বিটি মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লক নাথাকিব ট্ৰাইবেল বেল্ট এণ্ড ব্লক থাকিলে যেনিবা 6 शेड्युल নাথাকিব এইটো তেওঁ কি বিবিৰিবিলাক কথাবিলাক কৈছে আমাৰ সাধাৰণ জনসাধাৰণৰ মাজত তেনেধৰণৰ কৈ পিলে আমাৰ মাজত যিটো সংঘাত সেই সংঘাতটো তেখেতে আনিব বিচাৰিছে নেকি সেইটো তাৰ কাৰণে এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক হৈছে এই বিনটো বাত্ৰায়া এইটোৱেইতো হৈছে কথা
1947ত মাটি কোনে বিচাৰিছে সেই কাগজখন কোনে বিচাৰিছে আমাৰ বড়োলেণ্ডে বিচাৰিছে নেকি বা আমাৰ বৰ্তমান যেতিয়া প্ৰমোদ চৰকাৰী মানে হেৰি কৰি আছে এই শাসন চলি আছে তেখেতে বিচাৰিছে নেকি বা BTC চৰকাৰে বিচাৰিছে নেকি সেইটোতো অমূলক কথা ইয়াতে কৈয়ে আছে যে যিসকলে বড়োলেণ্ডত বাস কৰে তেওঁলোকে প্ৰথমতে আছিল BTCৰ সময়ত যে 2003ৰ পৰা যেতিয়া 3ৰ ভিতৰত যদি কোনোবাই যদি বাস কৰিছে তেওঁ BTCৰ মানুহ আৰু তাৰ পিছত নেক্সট যেতিয়া 2020ত আছিল নেকি 2020ৰ পৰা যেতিয়া একৰ্ড হ'ল সেই একৰ্ডৰ পৰা 2020ৰ পৰা থাকিলেই মানে কি হ'ব যিসকলে মানে BTCত বাস কৰে তেওঁলোকে সেই BTCৰে মানে তেওঁলোকে মানে নাগৰিকত্ব সেইটোতো কোনো পদ্ধতি BTCয়ে বিচৰা নাই বা প্ৰমোদ বৰে বিচৰা নাই বা কোনোবাই অন্য এটা মানে ৰাজনৈতিক সংগঠন আছে এইটো তেখেতে মানে দিলীপ শইকীয়াহে বিচাৰিছে সেইটো মানে অসম চৰকাৰে বিচৰা হ'ল দেখোন এই যে আমাৰ মাজত ভাতৃক্ষেত্ৰী যিটো সংঘৰ্ষ আমাৰ মাজত জাতিৰ মাজত বা অনৈক্য আনিবৰ কাৰণে যিটো চেষ্টা সেইটো পুনৰ তেখেতে আনিবৰ কাৰণে চেষ্টা কৰিছে নেকি সেইটোতো খুব দুৰ্ভাগ্যজনক হৈছে এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক সাধাৰণ মানুহৰ কাৰণে সেইটো দুৰ্ভাগ্যজনক সাধাৰণ মানুহে সেইটো বুজি নাপায় গতিকে সেই তেখেতে যি ক'ব সেইটোহে বুলি ধৰি ল'ব কিন্তু গতিকে মই এই ক্ষেত্ৰতেই সমূহ আমাৰ জনসাধাৰণক মই অনুৰোধ কৰিছোঁ এইবিলাক প্ৰপগাণ্ডা সেই প্ৰপগাণ্ডাবিলাক নুশুনি আপোনালোকে চাওক লেণ্ড এণ্ড ৰেভিনিউৰ বৰ্ডৰ কথাটো আছে সংবিধানৰ কথাটো আছে আমি সংবিধানৰ মাজতে আছোঁ আৰু প্ৰমোদ বড়ো কৈ আছে অন্যান্য মানে এতিয়া মানে অন্যান্য যিবিলাক মানে আমাৰ ৰাজনীতিৰ নেতা তেওঁলোকেও কৈছে যে আমাৰ বৰ্তমান হেৰিত BTCত খুব শান্তিৰে না বড়ো না অনাবড়ো না কলিতা না কোচ না ৰাজবংশী না মানে অন্যান্য সম্প্ৰদায়ৰ মাজত কোনো বিভেদ নাই আমি একেলগে কাম কৰি আছোঁ কোনো বিভেদৰ সৃষ্টি নাই আৰু এই যে 1847 চনত যে যিটো মানে কাগজ বিচাৰিছে সেইটো একদম মিছা কথা গতিকে এইটো খুব দুৰ্ভাগ্যজনক গতিকে শইকীয়া ডাঙৰে যিটো কথাটো কৈছে সেইটো বৰ দুৰ্ভাগ্যজনক হৈছে সেইটো ক'ব নালাগে আচলতে আমাৰ মাননীয় চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাদেৱে কথাটো কৈছে কি বোলে যে তেওঁলোকে যদি নিজে নতুনকৈ যদি এই শাসনত আহে BTCত যদি শাসনত আহে তেতিয়া তেওঁলোকে সকলো ক'বলৈ মানে একদম ফাৰ্ষ্ট ক্লাছ নাগৰিক কি প্ৰথম শ্ৰেণীৰ নাগৰিক ইয়াতে কি ইমান দুটা নাগৰিক আছে নেকি BTCত দুটা নাগৰিক আছে নেকি অসমত দুটা নাগৰিক আছে নেকি অসমতো দুটা নাগৰিক নাই BTCত দুটা নাগৰিক নাই সেইটো কিয় তেখেতে কিয় কৈছে কোনে ফাৰ্ষ্ট ক্লাছ নাগৰিক হ'ব সকলো একেটাই নাগৰিক এটাই হ'ব আমাৰতো ইয়াতে দ্বি নাগৰিকৰ সৃষ্টিয়ে হোৱা নাই দ্বি নাগৰিকৰ কোনো ইয়াৰ ব্যৱস্থাই নাই গতিকে কিহক লৈ তেখেতে মানে মানে দ্বি নাগৰিকৰ কথাটো কৈছিল ফাৰ্ষ্ট ক্লাছ নাগৰিক ছেকেণ্ড ক্লাছ নাগৰিক সেইটো মানে খুব মানে হাইয়াৰ পাত্ৰ হৈছে গতিকে মাননীয় মানে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথাটো কৈছে আচলতে সেইবিলাক সভা নাপায় সেইবিলাক এটা ক'ব নালাগে আচলতে এনে বিভ্ৰান্ত কৰি দিব নালাগে সমাজৰ মাজত আমি কিমান BTCত কিমান শান্তিৰে আছোঁ এতিয়া শান্তিৰে থাকি এইটো পুনৰ আকৌ মানে জুই জুলাই দি আমাৰ মাজত যিটো বিশৃংখল সেই বিশৃংখলটো আনিবৰ কাৰণে চেষ্টা কৰাটো আচলতে খুবেই মানে দুৰ্ভাগ্যজনক বুলি এইটো ক'ব লাগিব মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ মাননীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে উচ্চ পদস্থৰ মানুহ তেখেতেই আমাৰ অসমখন মানে মেৰি চলি আছে শাসন চলি আছে গতিকে এনেহেন মানে উচ্চ পদস্থত থাকি উচ্চ মানে হেৰিত মন্ত্ৰী হৈ চিফ মিনিষ্টাৰ হৈ এই ধৰণৰ যিটো বিভেদকামী যিটো বিভেদৰ যিটো মানে কথাবিলাক ক'লে সমাজৰ মাজত এই ধৰণৰ কৈ পেলাই তেখেতে যিটো মানে আমাৰ মাজত যিটো শান্তিৰ পৰা অশান্তি আনিবৰ কাৰণে যিটো চেষ্টা কৰিছে সেইটো আচলতে সভা নাপায় সেইটো উপলুঙাৰ মানে বাহিৰে একো নহয় তেনেধৰণৰ আৰু গাম্ভীৰ্যপূৰ্ণ কথাটো ক'লে অলপ ভাল লাগে আৰু তেখেত যিহেতু অসমৰ মুখ্যমন্ত্ৰী আমি যিহেতু তেখেতক লৈ গৌৰৱ কৰিছিলোঁ এই সময়ত হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে ক'ব নালাগে যিজনে মানে মানে উপযুক্ত মুখ্যমন্ত্ৰী বুলি যাক কোৱা যায় কিন্তু সেইজন ব্যক্তিৰ পৰা আজি যদি তেনেধৰণৰ উপলুঙা কথা একদম তৰল কথাবিলাক ক'লে ৰাইজেই কিন্তু অলপ মানে বেয়া পায় আৰু লগতে সেইকাৰণে মই অনুৰোধ কৰিছোঁ তেখেতে তেনেধৰণৰ যধে মধে সেই উপলুঙা কথাবিলাক নকৈ অলপ বাস্তৱমুখী
কথাবিলাক কিন্তু বাস্তৱমুখী কথাটো ক'বৰ কাৰণে যত্ন কৰাটো ভাল বুলি মই ভাবোঁ সেইকাৰণে মই তেখেতক সেইটো মই অনুৰোধ কৰিছোঁ